বিফল হোৱাটো কোনো লাজৰ কথা নহয়, কিন্তু সফল হোৱাটো আটাইতকৈ ডাঙৰ কথা। আজিৰ দিনত শিক্ষা কিমান জৰুৰী ইয়াক সকলোৱে জানে। আজি আপোনাৰ ল'ৰা ছোৱালী শিক্ষিত নকৰে তেন্তে আহি থকা দিনত আপুনি দিনতে ৰাতিৰ এন্ধাৰ দেখিবলৈ সাজু থাকক। আজি কডবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক উদযাপনত উপস্থিত থাকি মই অতিকৈ আনন্দিত। কডবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা দেখি খুবেই ভাল লাগে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পাৰিব, কিন্তু তেওঁলোকক নিজৰ পদ্ধতিৰে কিবা এটা শিকাব লাগিব। সেই শিকাটোক কডবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি মই নিজে অনুভৱ কৰিব পাৰি। যথেষ্ট এটা ভাল পৰিৱেশৰ মাজত বাৰ্ষিক অধিৱেশন কডবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ হৈ গৈছে। এয়া দেখিব পাৰিছে আপোনালোকে, যথেষ্ট ভাল লাগিল, খুবেই ভাল লাগিল। আপোনাৰ ল'ৰা ছোৱালীক যদি উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে তেনেহলে যথেষ্ট এখন ভাল আখাৰেৰ স্কুল কডবা চিনিয়ৰ ছেকেণ্ডাৰী। আজিৰ বিজ্ঞানৰ প্ৰযুক্তিৰ সেই প্ৰতিভাটো দেখি খুবেই ভাল লাগিল। উপস্থিত ৰাইজ অতিথিবৃন্দ সকলোৱে যথেষ্ট চাই আপ্লুত হৈছে কডবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিভা। হয়, আজি আমাৰ কডবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক অধিৱেশন অৰ্থাৎ এনুৱেল ডে সেলিব্ৰেশন আজি। আৰু আজিৰ এই সভাত উপস্থিত আছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান ছাৰ আছে, গণ অধিকাৰ পেপাৰৰ মেনেজিং এডিটৰ জনাব সাধাৰণ তালুকদাৰ ডাঙৰীয়া আৰু ডক্টৰ হাজিয়াল কলেজৰ ইংলিছ বিভাগৰ মুৰব্বী ডক্টৰ হাসিনুল সুলতান ছাৰ আছে, আৰু ডবকাৰ বহু গণ্যমান্য ব্যক্তি আছে। মৌলানা আব্দুল কাদিৰ সাহেব আছে, জামিয়া ইছলামিয়া জালালিয়াৰ উস্তাদ আছে, হজরত মৌলানা আকিলুর রহমান সাহেব আদি করে ডবকা অঞ্চলের বা হুজাই জিলার বহু গণ্যমান্য ব্যক্তি আজি আহি উপস্থিত হয়েছে। আর ইয়াত উপস্থিত হয়ে আমার ছাত্র ছাত্রী সকলের প্রতিভা ইংরাজীর সমান্তরালকে আরবিত কোয়ার যেটো আরবি ভাষাত স্পিচ দিয়ার যেটো শৈলী যেটো স্টাইল দেখিছে, যেটো সেইখিনি দেখি অভিভাবক সকল বা গেস্ট সকল বহুত উৎফুল্লিত হয়েছে, বহুত সুখী হয়েছে। আর প্রতিজন অভিভাবকে গেস্ট সকলে ছাত্র ছাত্রীক শুভেচ্ছা জানাইছে, অন্তৰৰ পৰা শুভেচ্ছা জনাইছে আৰু সকলোৱে সহযোগিতা আগবঢ়াইছে। আৰু মই আপোনাৰ এই চেনেলটোৰ জৰিয়তে আৰু এটা বস্তু, আৰু আজিৰ এই বিশেষ অনুষ্ঠানত আমাৰ স্কুলৰ পৰা, কাৰণ আমাৰ স্কুল হ'ল এংলো আৰবিক স্কুল, ইছলামিক এডুকেশ্যনৰ লগতে সাধাৰণ শিক্ষা দিয়া হয়, জেনেৰেল এডুকেশ্যন, কিন্তু সাধাৰণ শিক্ষাৰ লগতে যিটো ইছলামিক এডুকেশ্যন সেই এডুকেশ্যনৰ মাজতে হিফজ বিভাগটো আছে, অৰ্থাৎ কোৰাণখন মুখস্থ, সম্পূৰ্ণ কোৰাণখন মুখস্থ কৰাৰ যিটো সুবিধা, সেই সুবিধাটো আমাৰ কডবা স্কুলত আছে। আৰু এইটো আমি চলাই নি আছো 2013 পৰা আলহামদুলিল্লাহ। আৰু এইবাৰ একেলগে 7টা ষ্টুডেন্ট মানে হাফিজ হৈ অৰ্থাৎ কোৰাণ সম্পূৰ্ণ মুখস্থ কৰি উলিয়াইছে, আৰু সিহঁত কেইটাক ছাত্ৰকেইটাক পাগুৰি দিয়া হৈছে আৰু পাগুৰি দি সম্বৰ্ধনা জনোৱা হৈছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাইছো যাতে আমাক সকলোৱে সহযোগিতা আগবঢ়ায়, আৰু এই সভাখনত আহি উপস্থিত হোৱা সকলো গাৰ্জেন, স্কুলৰ গাৰ্জেন হওক বা গেষ্ট সকলক মই অনুৰোধ জনাইছো যাতে আমাক সদায় সহযোগিতা আগবঢ়াই যায়। লগতে আৰু এটা কথা ক'ব বিচাৰিছো, সভা এখন পতাৰ পাছত সৰু সুৰা ভুল যদি নিশ্চয় হয়, এই যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা আপোনালোকে অভিভাৱকসকলে বা গেষ্ট সকলে কিবা অসুবিধা পাইছে তেনেহলে দুখ নধৰিব, আমাক ক্ষমা কৰি দিব। ইনশাআল্লাহ আমি আগতে আৰু ধুনীয়াকৈ এই সভাখন চলাই নিবলৈ চেষ্টা কৰিম। ধন্যবাদ।